আহা সখী খব বৃন্দাবনে যাওঁ তোমাক এৰি থৈ কেনেকৈ যাওঁ। হাই ফ্ৰেণ্ডছ, আজি মানে আমি এটা খানা খাম আৰু সেই খানাটো খাবৰ কাৰণে আহিছোঁ। আৰু খানাটো দিছে এয়া হৈছে নেত্ৰ ককাইদেউ নেত্ৰদাই এখন নাটক কৰিছিলে আমাৰ নগাঁৱৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত, আৰু নাটকখনৰ নাম হৈছে কেনভাছ। আৰু তেখেতে লিখিছিলেও আৰু পৰিচালনা কৰিছিল আৰু প্ৰডাকশ্যনো তেখেতৰ। আৰু সেইখনকে আমি দুটাকৈ শ্ব' কৰিলোঁ আৰু তাৰপিছতে বহল মনৰ মানুহ গতিকে মানে সকলোকে মিলি জুলি এসাঁজ খুৱাম বুলি মাতি আনিলে পথাৰ। আৰু এই পথাৰখনতে ইয়াত এটা হেৰি আছে, এইটো কি বুলি কয়, পামঘৰ। এই পামঘৰটোতে তেখেতে আমাক খানাটো দিছে। কি ক'বা? মানে কি চবকে খানা এটা খুৱাম বুলি ভাবি আছিলো, কৈ আছিলে সকলোৱে, গতিকে খানাটো দিলো আৰু। এনেকুৱা বহল মনৰ মানুহ থাকিলে খানা চানাবিলাক হৈ থাকে। এতিয়া কৈছো বোলে যে কেনভাছখন তুমি কৰিলা, এতিয়া আকৌ ভাস্কেনখন তুমি কৰিব লাগিব। কেনভাছখন উল্টাই পেলাই আৰু এখন কৰা, আমি যাতে খানাটো খাই থাকিব পাৰোঁ। নগাঁও এজন নাট্যকৰ্মী সুৰজ বৰা ককাইদেউৰ নিজা তত্বাৱধানত গঢ় লৈ উঠা এয়া হৈছে তেখেতৰ পামঘৰ। এয়া এজন নাট্যকৰ্মীয়ে খুব ধুনীয়াকে ভাত বনোৱাত লাগি আছে, আৰু সেয়া হ'ল নাট্যকাৰৰ পত্নী। গোটেই মাংস এখেতে বনাইছে, ইতিমধ্যে খানাৰ সকলোবিলাক বস্তু বনোৱা হৈ গৈছে। এয়া হ'ল কচু, এয়া হৈছে চাউল সিজোৱা। এতিয়া এয়া নাট্যকৰ্মীৰ নিজা নিজা বিলাকে ইয়াত দিয়া থোৱা কৰি আছে। বতৰ ফৰকাল আৰু সকলোৱে খুব ধুনীয়াকৈ পথাৰৰ মাজত থকা এই পামঘৰত খুব ধুনীয়াকৈ খানা খাই আছে। এয়া সকলোৱে খাই আছে, এয়া দিয়াই দি আছে, খুৱাই খাই আছে, আৰু কথা পাতি খাই আছে। এয়া চাওক কিমান যে টেষ্টি খানা বনাইছে। আয়ো, নাকত লাগি গৈছে গোন্ধটো। এয়া সকলো নাট্যকৰ্মীয়ে এয়া খুব ধুনীয়াকে খাই আছে। সদৌ শেষত আমি 4জন বহিলো খাবলৈ। দুগহামান খাইছিলোহে, এনেতে আকাশত ঢেৰেকনি বিজুলী অহা আৰম্ভ কৰিলে। ঢেৰেকনি বিজুলী শব্দ শুনি আমি খৰখেদাকে খাবলৈ আৰম্ভ কৰিলো। ভাবিছিলো সোনকালে খাই হ'ব আৰু আমি আজৰি হৈ যাম, কিন্তু নাই, নহ'ল। ওপৰৰ পৰা এটুপ দুটুপকে আৰম্ভ কৰিলে বৰষুণ। এয়া আমি কি কৰিম কি নকৰিম লাগিল। উপায় নেপাই হাতত খোৱা পাতখন তুলি ললো। এয়া অৱস্থা চাওক, আহিল দবা পিটা বৰষুণ। নাই, ইয়াত আৰু ৰৈ থাকিব নোৱাৰি। কোনোবাই খাইছে, কোনোবাই পেলাইছে, আৰু কোনোবাই নিজৰ পাতখন লৈ পেলাই বৰষুণ নপৰা চালিৰ তললৈ দৌৰিছে। মই কিন্তু পুৰা দৌৰিছো, নিজৰ পাতখন হাতত লৈ চালিৰ তললৈ। ৰক্ষা, কোনোমতে চালিৰ তল আহি পালোহি। সৰ্বনাশ, ওপৰলৈ চাই দেখো, ওপৰত দেখো চালি নায়েই। আকৌ দৌৰিছো সেই ঘৰটোলে। পটাপট। এইখন কি খানা হৈছে বাৰু কওকচোন। সৌ কিজন তাতে ফচি গ'ল, আহিবলৈ সুবিধাই নেপালে। কৃষ্ণ কৃষ্ণ। খানা